মাননীয় শ্ৰীযুত মহেন্দ্ৰ ৰাজবংশীদেৱক এখন ধৰ্মীয় অৱসৰে সম্বৰ্ধনা জনাইছোঁ। সম্বৰ্ধনা জনাইছে আশ্ৰমবাসী ভক্তনী। সম্বৰ্ধনা গ্ৰহণ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ। সত্ৰ সমাজৰ জয়, শ্ৰীমন্ত শংকৰদেৱৰ মাননীয় শ্ৰীযুত মহেন্দ্ৰ ৰাজবংশীদেৱক এখন ধৰ্মীয় অৱসৰে সম্বৰ্ধনা জনাইছোঁ। সম্বৰ্ধনা জনাইছে আশ্ৰমবাসী ভক্তনী। সম্বৰ্ধনা গ্ৰহণ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ। আপোনাৰ ইয়াৰে ওচৰৰে গাঁৱৰে না? অঁ, আজিহে দেখিলোঁ আপোনাক। অঁ, গোটেইকেইজন আছেনে আজি ল'ৰা? বোৱাৰীকেইজন আছে গোটেইকেইজন? আমি আজি মহাসৌভাগ্যৱান, অতি পুৰণীয়া আশ্ৰমত আহি আজি আমি ভগৱানৰ গুণনীতি কীৰ্তন কৰিবলৈ পাম। আৰু লগতে আপোনালোকে আমাক যিখন আসন আগবঢ়াই দিছে, সুখ আসন বুলি কয়, সেই আসনৰ যোগ্যৱান একচুৱেলি আমি নহয়। তৎসত্বেও আপোনালোকৰ আশীৰ্বাদ স্বৰূপ আৰু ভগৱানৰ কৃপাত এই আসনখনত আগবাঢ়িম। ইয়াতো হয়তো আমাৰ বহুত ভুল ভ্ৰান্তি হ'ব। সকলো ভুল ভ্ৰান্তি মাৰ্জনা কৰি আপোনালোকৰ ওচৰত সেৱা ধৰিছোঁ। আৰু লগতে আমাৰ পাঠকাচাৰ্যই ইতিমধ্যে মাধৱদেৱৰ ঘোষাৰে আৰম্ভণি কৰিছে। আমি আৰু বিশেষ আগবাঢ়ি নাযাওঁ, আমি আমাৰ আসনখনৰ পৰা আগবাঢ়ি যাম বুলি ভাবিছোঁ। মোৰ আইমাতৃ হ'ব আজি আমাক এই অধমক এই নাম আসনৰ কাৰণে আহ্বান জনাইছিল। আমি সেই সময়ত আহি উপস্থিত হৈছোঁ। আপোনালোকৰ আটাইৰে সহায় সহযোগিতা কামনা কৰি আৰু আমি এই আসনত লোৱাৰ আগে আগে আমি মাধৱদেৱৰ ঘোষা এটাৰে আমি আসন গ্ৰহণ কৰিম সমূহীয়া ভাষাৰে। গতিকে
আজি আৰু আমাৰ এই মহাপুৰুষীয়া সত্ৰ সমাজৰ কাণ্ড সেৱক আমাৰ আজি যি ভাগৱত আসনত তেওঁক আহ্বান জনাইছিল তেওঁ আহি আমাৰ মাজতে উপস্থিত হৈছে। গতিকে তেওঁ শ্ৰী ৰমেশ চৌধুৰী বাপ তেখেতে আজি ভাগৱত দুআষাৰ ভগৱানৰ নাম কীৰ্তন শুনাব বুলি আমি আশা কৰিছোঁ। আমি আটাইয়ে আমি সমূহীয়া প্ৰাৰ্থনাৰে আমি আসনলৈ মতি কৰিম। কৃষ্ণ কৃষ্ণ হৰি ৰাম ব্ৰহ্মায়াদি গৰি জীৱ জগত ৰাম 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 মায়া জন্মাজে আশয় গুমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নাথ জগ ও রাম আমি অচেতন নাথ কৃষ্ণ 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 হৰি হৰি রাম। জয় গুরু হংকার হর গুণাকার জয় গুরু রহিতে পন্ত হরি শরণ হর গোপীবা গুরু পঙ্কজ প্রণম নরহিত সুন্দর গৌরগণ ঈশ্বর ভরকা সকল সমাজ ৰঞ্জন নকৰি নৰহৰি পাপ বিনাশ পাপ বিনাশ বিনাশ শ্ৰদ্ধাৰ ভক্ত প্ৰাণ ৰাইজ এখেতে প্ৰতি বছৰে ভগৱান বিষ্ণুৰ আশীৰ্বাদ শংকৰদেৱক অনুসৰণ কৰি এই মহান উৎসৱটো পালন কৰি আহিছে। বহু কষ্ট স্বীকাৰ কৰি বয়োবৃদ্ধ যদিও তেখেতে আজি প্ৰায় 2 মাহ 4 মাহ আগৰ পৰাই যোগাৰ কৰি আজি সমবেত যথাস্থানত পতাকা উত্তোলনৰে ভগৱানৰ মহিমান্বিত বাক্য প্ৰাণ আলোচনা চক্ৰ আৰম্ভ কৰিছে। পতাকাৰ শব্দৰ অৰ্থ ধ্বজ। ভগৱান বিষ্ণুৰ চৰণত 5টা চিন আছিল। প্ৰথমটো হৈছে ধ্বজ। ধ্বজ মানে বায়ু। ধ্বজ, বজ্ৰ, অংকুৰ, যৱ, পদ্ম, এই 5 চিন ভগৱানৰ ৰাতুল চৰণত অংকিত। সৰ্বজন বিদিত জগতগুৰু শংকৰদেৱে ইয়াৰ ব্যাখ্যা গুণমালাত বিতংভাৱে দিছে। সময়ৰ অভাৱ গতিকে এই ব্যাখ্যা ক'ব গ'লে এটা বেলা সময় লাগে। তথাপি পতাকা যেনেকৈ পৃথিৱীত ক'ৰ পৰা আহি ক'ত সমবেত হৈ কোনো এটাক ৰোধ কৰিব নোৱাৰে, পতাকাৰ দ্বাৰাই ভগৱান বিষ্ণুৰ অংশ জগতগুৰু শংকৰদেৱক স্মৰণ কৰা হৈছে। পতাকা মানে পৃথিৱীৰ এফালৰ পৰা এফাললৈ ঢাপলি মেলাত গোটেই পৃথিৱীখন হাৰি যায়, তাত কোনো মাতিব নোৱাৰে। গতিকে বায়ু ৰূপে তেওঁ 5টা দেৱতা
জন্ম দিছে আৰু সেই অনুসাৰে জগতত ভগৱানৰ শক্তিটো ঋতুভেদে প্ৰৱৰ্তন হয়, ইয়াক কোনো ৰোধ কৰিব নোৱাৰে। সেই হেতুকে পতাকাৰ দ্বাৰাই ভগৱানক আমি আজি ইয়াত অলংকৃত কৰিছোঁ। এতিয়া আজি কথা হ'ল শ্ৰীমদ ভাগৱত ব্যাখ্যা পতাকাক উদ্বোধন কৰি পেলাই আৰম্ভ কৰিব। সময়ে সময়ে কাৰ্যসূচী অনুসৰি নাম কীৰ্তন হ'ব, নাগৰান নামো পৰিৱেশন কৰাৰ কথা আছে। গতিকে সকলোৱে যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় যাতে আজিৰ দিনটো ফৰকাল হৈ ভগৱন্তই অলপ কৃপা কৰে। ফৰকাল কৰিছে অলপ আগতকৈ। গতিকে ইয়াত সমবেত যি ভকত আই মাতৃসকল উপবিষ্ট হৈছে, ইয়াত পতাকা উদ্বোধন কৰা হ'ল। আৰু এই তপোবন সত্ৰৰ প্ৰতিষ্ঠাপক মাননীয় হাইৰাম ডেকাদেৱে বহুত কষ্ট স্বীকাৰ কৰিছে যে এই মানৱ জীৱনত ভগৱানৰ ওচৰত আমি কেনেকৈ ভগৱানৰ চৰণত সন্তুষ্টি লাভ কৰিব পাৰোঁ, আমাৰ জন্মৰ উদ্দেশ্য কি, এই উদ্দেশ্য পৰজন্মলৈ ক'লৈ গতি কৰে, ইয়াততো আমি কোনো গণনা কৰি থিৰাং কৰিব নোৱাৰোঁ, মাত্ৰ অনুমান কৰিব পাৰোঁ। কাৰোবাৰ পক্ষে অনুমানটো দিঠা হৈ যায়, কাৰোবাৰ পক্ষে সপোনে হয়। মাথত সকলো ভকতবৃন্দ লগ হৈছে, সকলোৱে আজি ভাগৱতৰ একান পতীয়ামতে তেওঁক শ্ৰদ্ধা জনাওক যাতে মনুষ্য জীৱনৰ সাৰ্থকতা উপলব্ধ হয়। জীয়াই থকাৰ প্ৰবল ইচ্ছা, প্ৰবল ধাউতিক কাৰ্যত পৰিণত কৰা একমাত্ৰ মৌঘৰ হৈছে ৰাম নাম। ৰাম নামৰ বাহিৰে পৃথিৱীত কোনো শক্তিয়ে প্ৰাধান্য বিস্তাৰ কৰিব পৰা নাই। সেই উদ্দেশ্যে আজি ইয়াত যদি ফৰকাল হয় ভকতবৃন্দ আকৌ ইয়াত বৃদ্ধি পাব বুলি আমাৰ বিশ্বাস। গতিকে সকলোৰে প্ৰতি মই সমবেদনা আগবঢ়াই ভগৱানৰ ভাগৱত মহা অনুষ্ঠানত আগ্ৰহেৰে উপবিষ্ট হোৱাৰ কাৰণে নমস্কাৰ জনাইছোঁ আৰু এই প্ৰতিষ্ঠাপক বাপক ধন্যবাদ যাচিছোঁ যাতে তেখেতে এই সুদীৰ্ঘ পাৰ হৈ যোৱা দিনকেইটাতো ভালেই গ'ল আৰু যিকেইটা দিন ঈশ্বৰে কৰিব দিয়ে যাতে ইয়াৰ মনৰ মাজত কোনো ব্যাঘাত নাহে তাৰ কাৰণে ভগৱান শ্ৰীচৰণৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাই সকলোৰে সুভাগী আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। নমস্কাৰ। নারায়ণং নমস্কৃতং নরস্যৈব নরোত্তমং দেবীং সরস্বতী বেদং স্মৃতি তৰ্পণ হোম। স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে ভগৱন্ত পুৰুষে ভকতক অৰ্পণ কৰিছিল। স্মৃতিৰ যুগমী তথ্য আমাক আদিবাদ শ্ৰীমদ ভগৱত গীতাই সকীয়াই দিছে। স্মৃতিৰ মানচিত্ৰ জগতত আপুৰুগীয়া সম্পদ, ইয়াক নুই কৰিব কোনো কালে কোনো যুগে নোৱাৰে কোনোৱে। স্মৃতি এনেকুৱা এটা অদ্ভুত শক্তি, তাক প্ৰকৃতিয়ে ধ্বংস কৰা নাই। যেনে হিমালয় পৰ্বত ভগৱান ৰামৰ বিনন্দীয়া সৃষ্টিৰ ভকত, ভগৱানৰ অনুগামী ভকত হনুমন্ত বীৰে স্মৃতি লংকাত শোধ কৰিছিল। স্মৃতি উদ্ধৱে শোধ কৰিছিল কৃষ্ণৰ ওচৰত। স্মৃতি বিদুৰে শোধ কৰিছিল মহামুনি মৈত্ৰেয়ৰ ওচৰত। এই স্মৃতি যুগমীয়া। স্মৃতিৰ এটা অপূৰ্ব অভিনয় আছে, তথ্য আছে। যেতিয়া ভগৱান বিষ্ণু কৃষ্ণ অৱতাৰ হয় তেতিয়া দ্বাৰকা ভুৱনখন স্মৃতি অগ্ৰগামীকৈ তেওঁ ভক্ত সুৰক্ষা দিয়াৰ কাৰণে গোকুলবাসীক সমুদ্ৰৰ মাজত এখন ধুনীয়া নগৰ তৈয়াৰ কৰি স্মৃতি ৰক্ষা কৰিছিল। এই স্মৃতি আকৌ 125 বছৰীয়া তেখেতৰ ভগৱানৰ মাহাত্য
দুষ্টক দমন সন্তক পালন কৰি সেই স্মৃতি আৰু সমুদ্ৰৰ ৰূপত লীন কৰাইছে আৰু বিদুৰক তেওঁৰ পাদুকাযোৰ দি বদৰিকা আশ্ৰমত যায় সেই স্মৃতিটোৱে ৰূপান্তৰ কৰি তেওঁৰ পাদুকাযোৰ থাপনাত পাতি অহৰ্নিশে স্মৰণ কৰিব দিছে সেই স্মৃতি আজি ইয়াতো উল্লেখ কৰা হ'ল এনেহেন স্মৃতিৰ মাধ্যমত মাননীয় হাইৰাম ডেকা বাবে তপোবন সত্ৰ নাম দি জগতগুৰু শংকৰদেৱৰ অৱদান চিৰ যুগমীয়াকৈ ৰখাৰ কাৰণে এটি স্মৃতিৰ আৰ্হি বনাইছে সেই আৰ্হিৰে এই সমাজখনক অলংকৃত কৰিব শান্তি দিব সেয়ে স্মৃতি দৰ্পণ সৌধ নামাকৰণ কৰা হ'ল যিকেইটা দিন মায়াৰ সংহাৰত এই তপোবন সত্ৰ আৰু সত্ৰৰ প্ৰতিষ্ঠা বাপজন ভগৱন্তই ৰাখিব যাতে স্মৃতি তৰ্পণ সৌধৰ দ্বাৰাই ভগৱানক আহ্বান জনাই শ্ৰীমদ মহাভাগৱত ব্যাখ্যা নাম কীৰ্তন ইয়াত সদায় তাৰমানে চলিয়ে থাকিব আৰু সেই স্মৃতি মাধ্যমৰ দ্বাৰাই এই ওচৰ পাজৰীয়া ভকত বান্ধৱ আই মাতৃসকলে আনন্দ উপভোগ কৰিব স্মৃতি নহ'লে মনৰ মাজত যদি স্মৃতি নহয় অনুভূতি নহয় আকাংক্ষা নহয় তেতিয়াহ'লে মানুহ জীয়াই থাকিব নোৱাৰে স্মৃতি আকাংক্ষা মনৰ প্ৰবল ধাউতি এই সংমিশ্ৰণৰ মূল গোটেইখিনি গোটাই শংকৰদেৱে স্মৃতি তৰ্পণ সৌধ কৰিছিল স্মৃতি ৰক্ষাৰ কাৰণে তেওঁ বৃন্দাবনী বস্ত্ৰ তেওঁ তৈয়াৰ কৰি জগতত প্ৰদৰ্শন কৰিছিল স্মৃতি ৰক্ষাৰ কাৰণে ভ্ৰমণ কাৰ্য কৰি 17জন ভকতক তেওঁ পৃথিৱীৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান তেওঁ পৰিভ্ৰমণ কৰিছিল স্মৃতিৰ আৰ্হিৰে জীৱনৰ দৃষ্টিৰ আগত মানুহে একোখন সুন্দৰ ৰামৰাজ্য অলংকৃত কৰি সত্যৰ পৰিৱেশেৰে আগবাঢ়িছে আৰু সেই সত্যৰ জয় নিশান এই ফ্লেগ যি আজি এইটো পতাকা উত্তোলন কৰিলে এই উপহাৰ তাৰ এটা প্ৰবল 1 নম্বৰ উৎসৱ গতিকে এতিয়া স্মৃতি তৰ্পণৰ বিষয়ত আৰু বহুত ভকত বান্ধৱ আছে তেখেতসকলৰ সমবেত কৰি শ্ৰীমদ ভাগৱত ব্যাখ্যাৰ আখ্যান উপবিষ্ট কৰিবৰ কাৰণে আমি সকলোকে অনুৰোধ জনালোঁ গোটেইখিনি যাতে ভাগৱতৰ পথত ভকত আই মাতৃসকলে ইয়াত উপস্থিত থাকি ভগৱানৰ নাম গুণ কীৰ্তনখিনি প্ৰাৰ্থনা কৰে তাৰ কাৰণে সমূহ ৰাইজক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ নমস্কাৰ
বেরি জয় হরি বলে গোবিন্দ চলে বৃন্দাবনে গোপকে সঙ্গে আর কেহ বলে রাম কেহ বলে জয় হরি অশ্রায়ী পাঞ্চ নিরায় অশ্রপুষ্ট গোবিন্দ চলে বৃন্দাবনে গোপ সঙ্গে কেহ গায় কেহ বাই কেহ নাচে হাসে ত্রিভুবন যিনি বৃন্দা বনে পর কাছে গোবিন্দ চলে বৃন্দাবনে গোপ সঙ্গে বেদাঘের মনে যারা শরণে রাজে এই প্রভু গোপরূপে বালকের মাঝে গোবিন্দ চলে বৃন্দাবনে গোপ সঙ্গে ভকত বচলারি বিনে নাই কেহ অহয় মাধব রাঙ্গে পদে গতি গোবিন্দ চলে বৃন্দাবনে গোপ সঙ্গে বজাই মহান বেনু ধেনু রাই